Hey guys, good morning friends. আজি ৰাতিপুৱা আপোনালোকৰ মাজলৈ আহিলো ভাবিলো আজি দিনৰ ব্লগটো এতিয়া মই স্টাৰ্ট কৰো আৰু এতিয়া ঘৰত বাজিছে ৰাতিপুৱাৰ 7টা সো খুব ৰাতিপুৱাই আজি আপোনালোকৰ মাজলৈ আহিলো friends. So পোনপ্ৰথমতে ওয়েলকাম বেক টু মাই চেনেল বিনিস লাইফষ্টাইল আৰু আশা কৰো আজিৰ এই ভিডিওটো আপোনালোকে কন্টিনিউ কৰিব. So friends, এতিয়া মই অকমান বজাৰলৈ যাব ওলাইছো. So এই সময়খিনিত ৰাতিপুৱাৰ ভাগত খুব ধুনিয়া ধুনিয়া ফ্ৰেছ সবজি শাক-পাচলি এইবোৰ খুব ধুনিয়া ধুনিয়া ফ্ৰেছ বস্তু ওলাই হিল এৰিয়াৰ পৰা সকলোৱে বিকিবলৈ আহে. সো ভাবিলো আজি ৰাতিপুৱা অকমান বজাৰলৈ যাও, বজাৰ কৰি আহো শাক-পাচলি, মাছ, ফলমূল এইবিলাক যেহেতু অহাকালি স্যাটাৰডে নেক্সট ডে সানডে বন্ধ থাকিব গুৱাহাটী. সো সেইকাৰণে এতিয়া মই বজাৰ যাব ওলাইছো. তেন্তে বলক ফ্ৰেণ্ডছ আপোনালোকক মোৰ সৈতে বজাৰলৈ আৰু আজি মই কি বজাৰ কৰোঁ কি নাই দিনটো কি কৰোঁ গোটেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম. সো ফ্ৰেণ্ডছ যাবলৈ ওলাইছোঁ এতিয়া. আমি পোনপ্ৰথমতে কাহিলীপাৰা বজাৰলৈ যাম. তাত খুব ধুনীয়া ধুনীয়া মাছ ওলায় ৰাতিপুৱাৰ ভাগত ফ্ৰেছ. সো এইবোৰ সৰু সৰু মাছ, আজি সৰু মাছ খাবলৈ মন গ'ল. সো আমি মাছ লৈ লওঁ পোনপ্ৰথমতে আৰু ইয়াৰ পৰা আমি গণেশগুৰি বজাৰলৈ যাম. ৰাতিপুৱাৰ ভাগত বজাৰ কৰিয়ে কিবা এটা ভাল লাগে নহয়নে বাৰু. আৰু এতিয়া আমি আহি পাই গ'লোঁ গণেশগুৰি ফলমূলৰ বজাৰ. সো ইয়াতে আম লৈ ল'ম আৰু তাৰপিছত অকণমান শাক পাচলি বজাৰ কৰিম. আৰু এতিয়া অলপ ল'বলগীয়া আছে পাচলি. সো এতিয়া পাচলি বজাৰত সোমাম, পাচলি অকণমান লৈ লওঁ আৰু তাৰপিছত পুনৰ ঘৰলৈ উভতি যাম. ফ্ৰেণ্ডছ আকৌ ঘৰলৈ উভতিলোঁ. এই সময়খিনিত বজাৰ কৰি বহুত ভাল লাগে. ইমান আজি ৰ'দটো বহুত বেছি নাই, তাৰ বাবে ইমান ধুনীয়া এটা বতাহ বলি আছে. সো বহুত ভাল লাগে. ঘৰ আহি পাই গ'লোঁ. চিৰিখন উঠোঁতেই বহুত ভাগৰ লাগে আৰু এতিয়া গৈ ফটাফট ফ্ৰেছ হৈ কেনে বনাব লাগিব. বজাৰৰ পৰা ঘৰ আহি পাই গম পালোঁ যে এঠাইলৈ মোৰ যাবলগীয়া হ'ল. সো দৌৰাদৌৰিকৈ ভাত অকণমান বনাই দালি ভাজি এনেকৈ ভাত অকণমান খাই মই এতিয়া আজৰি হৈ গ'লোঁ যাবলৈ. সো এতিয়া মই ৰেডিও হৈ গ'লোঁ. সো ফ্ৰেণ্ডছ তাৰ আগত ভাবিলোঁ যে আজিৰ এই ব্লগটো মই ইমানতে সামৰণি মাৰোঁ. যদি আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেন্তে ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল বিনিস লাইফষ্টাইল. সো ফ্ৰেণ্ডছ আজিলৈ মই আপোনালোকৰ পৰা বিদায় লৈছোঁ. মই আকৌ আহিম আপোনালোকৰ মাজতে খুব ধুনীয়া এটি ব্লগ লৈ. তেতিয়ালৈ আপোনালোকে চাই থাকিব বিনিস লাইফষ্টাইল. সো ফ্ৰেণ্ডছ বাই বাই, টেক কেয়াৰ, লাভ ইউ গাইজ.